হিরকপতি হুসেন দিতে ভিডিও করে হিরকপতি হুসেন वेलकम बैक टू माय यूट्यूब चैनल और आज एकदम पूरा कॉलेजत ড্ৰেছত ওলাইছোঁ মানে কলেজ মই বহুত দিনৰ মূৰত ওলাইছোঁ আজি আৰু কলেজত কিবা ফৰ্ম ফিল আপ এনেকুৱা কিবা থাকিলেহে মই যাওঁ এনেই নাযাওঁ আৰু আজি মানে ফৰ্ম ফিল আপ আছে সেইটো কাৰণে যাওঁ আৰু কি কি কওঁ দেখাই আছোঁ কলেজখন বেছি দূৰত নাই একদম ওচৰতে আছে আৰু এইখন হৈছে হাই স্কুল মই ইয়াতে পঢ়িছিলোঁ আৰু কলেজখন এই আগতে আছে অ' ছাৰ এইফালে কিবা পেণ্ডেল দিছে যে কিহৰ কাৰণে নামটো ক'ব পাৰিবি নেকি আমি যে একো কিতাপ অনা নাই এনেই ক্লাছ মই ফেচাৰ কথা ক্লাছ কৰি আছে এতিয়া ক্লাছ বুজি পোৱা নাই আমি কিতাপে অনা নাই এনেই বহি আছোঁ ভালকে খেল ভালকে খেল গান কেইটামানো গা আকৌ নিছে না গান নাজানো তই এনে ছোৱালীৰ কথা পাতি থাকা যে কিহৰ কাৰণে এনেকে কলেজ আহিছ কলেজত এনেকে ভালকে থাকিবি বেয়াকে দিছে তাক সজতি মৰি গৈছে নাচোন আৰু এতিয়া এইফালে মাৰ্কশ্বিট ল'বৰ কাৰণে চব ৰৈ আছে কৈ দে না কচোন ডাইৰেক্টটো মাৰি দেচোন কোৱাচোন কলেজত ফেঁচা হ'ব সেয়া ৰিহাৰ্চেল কৰি আছিলে এতিয়া ঘৰলৈ গৈ আছোঁ পূৰা ৰ'দ দিছে আৰু আজি হৈছে 27 তাৰিখ কালি 26 তাৰিখ আছিলে আৰু আজি আছে আমাৰ কলেজত ফেচাছ আৰু সেইটোৱে দুদিনীয়া প্ৰগ্ৰাম আছিলে 26-27 মানে কালি মই নগ'লোঁ কাৰণ কালি কংগ্ৰেছৰ কোনোবা এটা আহিছিলে এইবিলাক কাম নাইকিয়া বস্তু এইবিলাক নাযাওঁ আৰু আজি আছে মানে মেইন প্ৰগ্ৰামটো গান হ'ব নাচ হ'ব সেইটো কাৰণে আজি যাম আৰু এই যোনটো মোৰ আগৰ ভিডিঅ'টো মানে এই দুটা ভিডিঅ' একেবাৰে লগ কৰাই দিছোঁ কাৰণ সিটো অলপ শ্বৰ্ট হৈ আছিলে সেইটো কাৰণে ভাবিলোঁ যে একেবাৰে লগে কৰি দিওঁ সেইটোৱে আৰু আজি চামগৈ আজি মই ধুনীয়াকৈ 10টা বজাত উঠিছোঁ কি ধুনীয়া লাগিছে আৰু ভাতকেইটা খাই লওঁ তাৰপিছত ওলাম তাৰপিছতে যাম আৰু তাতে ভাত আজি গাহৰিয়ে বনাইছে কিমাৰ পৰা আৰু পূজা আহি পালে কাৰণ আজি 27 তাৰিখ কালিলৈ পৰা 28 তাৰিখৰ পৰা পূজা কালিলৈ পৰা পূজা সকলোকে পূজা শুভেচ্ছা থাকিল ভিডিঅ'টো মই আজি আপলোড দিম চাগে ৰাতি 7টামান বজাত ভিডিঅ' আপলোড দি দিম কাৰণ আৰু পূজাৰ ব্লগো দিব লাগিব সেইটোৱে চবফালে মিলাব লাগিব তো এবাৰ চাগে পূজা ইমান ভাল নহ'ব চবেই জানে কিহৰ কাৰণে আৰু এই ফেষ্টিভেল মহন্তক ধৰাই নাই সেইটো বোলে পুলিচে কিবা প্ৰটেকশ্যন দি পেলাই ৰখাইছে তাৰমানে এইটো গম নাপাওঁ এই ফেষ্টিভেল মহন্ত ইয়াত আছে বুলি মই শুনিছোঁহে কিন্তু ইমান কনফাৰ্ম নহয় মই কাৰণ বেলেগৰ পৰা শুনিছোঁ দেখাটো নাই তাক সেইটোৱে যদি ইয়াত আছে পুলিচে ধৰা নাই কিহৰ কাৰণে ধৰা নাই এইটো নাজানো কিন্তু ধৰিব লাগে আৰু কিন্তু মই এটা ভিডিঅ' পালোঁ পাব্লিকক মাৰা মানে ল'ৰা এটাক মাৰি পেলাই একদম তেজ উলিয়াই থৈ দিছে কিহৰ কাৰণে পাব্লিকক মাৰিছে নাজানো যাক মাৰিব লাগে তাক মাৰা নাই যাক মাৰিব নালাগে তাক মাৰিছে লাগে চৰকাৰে যিয়ে নকওক লাগিলে খালি জুবিন দাই যাতে ন্যায় পায় আৰু সেইটোৱে কলেজৰ ড্ৰেছটো পিন্ধি লৈছোঁ ভাল লাগিব কাৰণে কি কোৱা যাওঁ দেই টাটা
মোৰ দাইকেইডাল কেনেকুৱা লাগিছে, ভাল লাগিছে নে? বাহ, কেইটকীয়া মৰণ দিছ? এটকীয়া মৰণ দি পেলাই মানে ফুলাইছে। বাহ, হিৰকজ্যোতি হুছেইন দ্বিতীয় ভিডিঅ' কৰি হিৰকজ্যোতি হুছেইন হয়। কম সঁচা কম অ' ছাৰ, অ' ছাৰ, বাহ মানুহটো একদম পুৰা, বাহ মানুহটো চাওঁ 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 অলপ দূৰত যা। বাহ, আমি কমিটি মানুহ এটা লগ পালো আৰু মাৰিছিলো এনে কি হ'ল জেবিন আৰু জবালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো প্ৰিয়াংশী প্ৰিয়া। প্ৰিয়াংশী প্ৰিয়াৰ পাছতে আমাৰ নৃত্যানুষ্ঠান ইমানতে সমাপ্ত হ'ব। এই মুহূৰ্তত এটা আমাৰ মানে হেৰি হৈ গৈছে, পৰম্পৰা বস্তু এটা হৈ গৈছে, আমাৰ কাজিয়া এখন হৈ গৈছে ধুনীয়াকৈ, কিন্তু সেইটো মই ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু নকৰিলোঁ আৰু। ভালকে দে টকাটো উলিয়াই ল